হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি আমি আহিছোঁ তিতাবৰলৈ বুলি ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়। এয়া ভিতৰত সোমাই আহি পিনে ভিতৰত ইয়াত ধুনীয়া ধুনীয়াকৈ সজাই থোৱা আছে। ইয়াৰ ভিতৰৰ দৃশ্যটো এয়া অলপ মানুহ আৰু আছে, কিন্তু আমাক কেমেৰাত আবদ্ধ কৰিব নিদিলে। সেয়াই আৰু তাৰপিছত আমি ওপৰলৈ বুলি আহিলোঁ। দেখিলোঁ এয়া হিৰিম্বা, এটি ভয় লগা দৃশ্য। সেয়া বাহিৰৰ পৰিৱেশটো কি মনোমোহা। তাৰপিছত আমি তললৈ বুলি নামি আহিলোঁ। আজি মই মোৰ জীৱন সংগীজনৰ সৈতে এটি ধুনীয়া আবেলি পাৰ কৰিলোঁ। ফটো মাৰিলোঁ। তাৰপিছত আমি ঘৰলৈ বুলি উভতি